Hey dosto, মই আজি আছো দৰং জিলা খগজানী পাৰ্ক দৰবাৰ শ্বৰীফত আপোনালোকক দেখুৱাম দৰবাৰৰ সকলো বস্তু। চাওক, মই দুতলা বিল্ডিঙৰ ওপৰত আছো, ওপৰৰ পৰা দৃশ্য দেখুৱাই আছো। তাৰপিছত তলত যাই আপোনালোকক সকলো বস্তু দেখুৱাম। আহি তিনতলাৰ ওপৰত আহিলো। চাওক, তিনতলাৰ ওপৰৰ পৰা খগজানী পাৰ্ক দৰবাৰ শ্বৰীফৰ দৃশ্য চাওক। চাৰিওফালে কি সুন্দৰ পৰিৱেশ। ৰ'ব আপোনালোকক একবাৰ জুম কৰি দেখুৱাই আছো। চাওক, মাজাৰ শ্বৰীফ হয় এইটো, আৰু কি সুন্দৰ গছ গছনি, সুন্দৰ পৰিৱেশ চাওক। চাওক, আপোনালোকক মই জুম কৰি দেখুৱাই আছো। এইটো মছজিদ হয় আৰু এইটো তো এইবিলাক মই পিছত দেখুৱাম। তো আজি মই এটা অদ্ভুত নদীত ফুৰিবলৈ যাই আছো। তো ফুৰিবলৈ আমি চাৰিজনে যাই আছো। চাওক, নদীত ফুৰিবলৈ যাই আছো। এইটো আগতে নদী আছিল, এতিয়া মানুহে খেতি বাতি কৰি আছে। এতিয়া পানী নাই নদীত, অলপ পানী নিজৰাৰ নিচিনাকে যাই আছে নদীত। তো আগত যাই আপোনালোকক দেখুৱাম কেনেকুৱা এটা অদ্ভুত নদী হয় এইটো। তো নদীৰ ওপৰেদি ৰাস্তা হৈছে। তো আগত এটা কালপাৰ আছে, কালপাৰ এইবাৰ বাৰিষাত অলপমান পানী হৈছিল, বেছি পানী নহয়, ইফালেদি পানী উঠা নাই, কিন্তু আগত অলপ ডাউন আছিল, সেইকাৰণে পানী উঠিছিল, তাতে অলপ ভাঙছে। তো মই আহি সেই ভাঙা ৰাস্তা পাই গ'লো। চাওক, গোটেই জীৱন এনেকৈ ধাৰ যাই থাকে এইটো নদীত, গোটেই জীৱন অলপকৈ যায়ে থাকে ধাৰ। চাওক, কি সুন্দৰ পানী, পৰিষ্কাৰ পানী, লাহে লাহে যাই আছে। এইটো এটা নদী আছিল আগত, ৰহস্যময় নদী হয় এইটো। ৰ'ব চাওক, বহু মাছ দেখি আছো আমি। চাওক, এইটো মাছ হয়। তো মাছ ধৰব পাৰো নেকি চাওঁ। আগত এটা আৰু এটা মাছ বায়ম বুলি কয় এইটোক। ধৰব পৰা নাই। মাছবিলাক বহুত চালাক হয়। পানী তাৰমানে পৰিষ্কাৰ পানী হয়, পৰিষ্কাৰ পানীৰ কাৰণে মানুহৰ সকলো শৰীৰটো দেখা পায়, সেইকাৰণে মাছ আগতে গুচি যায়। চাওক, সিফালে জাল পাতছে, আমাৰ ঘৰুৱা ভাষাত জাল বুলি কয়। জালত মাছ ধৰছে। চাওক, গৰু চৰি ঘাঁহ খাই আছে। এইটো এটা নদী আছিল, এটা নদীত এনেকে ঘাঁহ খাই আছে। তো মাছটো ধৰিব নোৱাৰিলো। চাওঁ আৰু পাম নেকি মাছ। চাওক, শিল পাথৰ কি সুন্দৰকে তাৰ ওপৰেদি পানী যায়। মাছ এটা, আকৌ এটা মাছ, তথাপিও ধৰিব পৰা নাই। মাছ বহুত চালাক হয় এইটো। কেনেকুৱা সুন্দৰ জেগা এটাত আহিছো। চাওক, অলপ দাৰ যাই আছে, গোটেই জীৱন এনেকে দাৰ যাই থাকে। পানী ইয়াতকৈ বেছিও নহয়, কমো নহয়। এইটো আগত নদী আছিল। চাওক, নিজৰাৰ নিচিনাকে পানী যাই আছে। ইয়াত বহু মাছ আছে, মই এটা ধৰিব নোৱাৰিলো। ইয়াৰ মাছ বহুত চালাক। আৰু চাওক, ইমান ডাঙৰ নদী কেনেকুৱা সৰু হৈ গৈছে। এইখিনি জেগাতে পানী যাই আছে। বহুত ডাঙৰ এটা নদী আছিল, ব্ৰহ্মপুত্ৰ নদী আছিল। এতিয়া খেতি বাতি, ধান খেতি কিবা কৰে। চাওক, একদম পানী নাই, ইমান ডাঙৰ এটা নদীত পানী নাই। বহুত সুন্দৰ ভাল লগা পৰিৱেশ এইটো। চাওক, কালবাৰ তলৰে পানী আহি আছে, চুংগি মানুহে সিফালে মাছ ধৰি আছে। তো আপোনালোকে চাই থাকিব, আৰু বহুত আগত সুন্দৰ বস্তু দেখুৱাম। তাতে নদী দেখুৱাম আপোনালোকক। তো আমি থাম্বনেইলৰ কাৰণে একটা পিকচাৰ ললো। তো
আৰু এটা কথা আপোনালোকক ডাইৰেক্ট দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'ত, তেনে মোৰ ভৰিত এটা জোক লাগিছিল, জোক বুলি কয় এইটো, জোক ধৰিছিল, বহুত ভয় লাগছিল, এতিয়া ভিডিঅ' কৰিব পৰা নাই। এতিয়া জোকটো চাওক, এইটো জোক ধৰিছিল মোৰ। তো মই আৰু এটা পিকচাৰ ল'লোঁ, ফটো উঠিলোঁ। এতিয়া যাওঁ, এতিয়া যাই ফিচাৰীত যাই মাছ মাৰিম, আৰু ইয়াৰ ফিচাৰীত মাছ মৰাৰ ষ্টাইলটো আপোনালোকক দেখুৱাম। ডাইৰেক্ট ফিচাৰীত যাই আছোঁ। এয়া চাওক, আহি আমি ফিচাৰীত আহিলোঁ। এয়া চাওক, মাছ মৰাৰ ষ্টাইলটো চাওক। বাঁহত জাল বান্ধি দুইফালৰ পৰা দুজনে টানি আছে, আৰু বাঁহত দুজন উঠি বহি আছে। চাওক, মাছ মৰাৰ ষ্টাইলটো চাওক, কি সুন্দৰ এটা ষ্টাইল। চাওঁ মাছ উঠে নেকি, চাওঁ, তো চাই থাকক, মাছ উঠে নেকি চাই। তো ফাইনেলি আমি এটা মাছ মাৰি আছো। চাওক, 5 কেজি মান মাৰছো। এটা ৰৌ উঠছে আৰু কৈ উঠছে 2-3 কেজি মান। চাওক, সকলোৱে মাছ মাৰি আছে। হৈছে 4-5 কেজি মান হৈছে। চাওক, আমি গাড়ীত যিটো নাও লৈ আহিছিলোঁ, এইটো নাও ফিচাৰীত নামাইছোঁ, কিন্তু এতিয়া নতুন নাও হোৱাৰ কাৰণে বহু পানী উঠি আছে নাৱত। অলপ কাঠখিনি ভিজিব লাগিব, 2-3 দিনমান যাব লাগিব, তাৰপিছত পানীটো উঠা বন্ধ হ'ব। বহু পানী লৈ আছে নাৱত, পানী হেঁচি মাছ মাৰি আছোঁ আমি। এতিয়া জালটো সিফালে গৈছে, চাওঁ এইবাৰ কি উঠে। মই জালৰ ওচৰত আহিলোঁ, এতিয়া জালটো উঠাব, চাওঁ কি মাছ পৰে। মাছ পৰব লাগে, এতিয়া বহু মাছ লাফালাফি কৰি আছে, চাওঁ কি হয়। মাছ এবাৰ পৰব লাগে, ডাঙৰ এটা মাছ পৰব লাগে, চাওঁ কি পৰে। সকলোৱে কৈ আছে ডাঙৰ এটা মাছ পৰিছে, যদি থাকে তেনেহ'লে বহুত ডাঙৰ এটা মাছ হ'ব, আর মাছ মাৰিব নালাগে। যদি উঠে এইটোতে হৈ যাব। তো চাওক কি হয়। তো চাই থাকক কি উঠে। তো আমার মাছ মারাটো শেষ হ'ল। মাছ মাৰি আহি গাঁও চাওঁ দুইখানে বিল্ডিঙৰ ওপৰত আকৌ একবাৰ উঠিলোঁ। চাওক, এইকেইটা মেৰা বুলি কয়, মেৰা দুম্মা সকলো আছে, সকলোৱে গা খাই আছে। তো আজিৰ ভিডিঅ' এইখিনিয়ে, বাই বাই। আন এটা ভিডিঅ'ত লগ পাম, ধন্যবাদ।